হাই দোস্ত আপোনালোকে চাই আছে ইউটিউব চেনেল জিন্তু দাস 123 গতিকে আপোনালোকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে আপোনালোকে সাবস্ক্ৰাইব লাইক আৰু বেল আইকনটো বজাই দিব যাতে পৰৱৰ্তী ভিডিঅ'টো পোনপ্ৰথমে আপোনালোকে পায় গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি কৰিছোঁ মই ক্ৰন্দন কৰ্মা বসুমতাৰী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ শীৰ্ষত আছে আজি ৰাতিপুৱা চৰত 4টা নাম্বাৰ প্লেট নোহোৱা ভেকুলী আৰক্ষীয়ে আটক কৰে বৰ্তমান তেখেতসকলক আৰক্ষীৰ জিম্মাত ৰখা হৈছে গতিকে আমি ব্ৰেকিং নিউজৰ অনুসন্ধান ল'বলৈ আমি ঘটনা সন্দৰ্ভত উপস্থিত থকা আমাৰ তেলভুকা বসুমতাৰীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ হয় তেলভুকা বসুমতাৰী আমি ইতিমধ্যে জানিবলৈ পাইছোঁ চৰত যোৱাকালি নাম্বাৰ প্লেট নোহোৱা 4টা ভেকুলীক আৰক্ষীয়ে আটক কৰিছে গতিকে ঘটনা সন্দৰ্ভত আপোনাৰ ওচৰত কি অধিক তথ্য আছে আপুনি আমাক জনাওক হয় মই শুনি আছোঁ নিশ্চয় হয় আমাৰ দৰ্শকে দেখা পোৱা নাই কিন্তু মই শুনি আছোঁ নিজ কাণেদি শুনি আছোঁ আপোনালোকে বিশ্বাস কৰক ৰাইজসকল ব্ৰেকিং নিউজ এইমাত্ৰ আমাক চৰৰ পৰা তেলভুকা শৰ্মা বসুমতাৰীয়ে জনাইছে যে যোৱাকালি আবদ্ধ কৰা আৰক্ষীয়ে নাম্বাৰ প্লেট নোহোৱা ভেকুলীকেইটাক ইতিমধ্যে 2টা খুলত দিছে আৰু এটাক দিবলৈ অলপ বাকী আছে গতিকে ব্ৰেকিং নিউজ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ যোৱাকালি আবদ্ধ কৰা 4টা নাম্বাৰ প্লেট নোহোৱা ভেকুলীক আৰক্ষীয়ে 2টাক ইতিমধ্যে খুলত দিছে আৰু এটা খুলত দিবলৈ বাকী আছে আমি পুনৰবাৰ জনাইছোঁ আৰু আমি ঘটনা সন্দৰ্ভত অধিক তথ্য জানিবৰ কাৰণে আমি তেলভুকা শৰ্মা বসুমতাৰীৰ ওচৰলৈ পুনৰবাৰ কৈছোঁ হয় তেলভুকা শৰ্মা বসুমতাৰী আপুনি আমাক পুনৰবাৰ জনাওক যে যোৱাকালি আটক কৰা নাম্বাৰ প্লেট নোহোৱা ভেকুলীকেইটাক ইতিমধ্যে 2টা খুলক দিছে আৰু এটাক বোলে তেখেতসকলৰ এতিয়া মৃত অৱস্থাত তেখেতসকলক পোৱা গৈছে কিন্তু মৰা ডেড বডিকেইটা ভেকুলীকেইটাৰ এতিয়া অৱস্থা কেনেকুৱা তেখেতসকলক GMC-লৈ নিয়া হৈছে নেকি মৰা ভেকুলীকেইটা হয় আমি শুনিছোঁ দৰ্শকসকল এইমাত্ৰ আৰু এটা পুনৰ ব্ৰেকিং নিউজ আহিছে যে মৰা ভেকুলীকেইটাৰ ঠেং 2খন কাটি নদীত ভৰাই দিয়া হৈছে আৰু এটাক ঠেং 2খন কাটি খুলত দিবলৈ ওলাইছে গতিকে আমি পুনৰ আপোনালোকৰ ওচৰৰ ব্ৰেকিং নিউজ লৈ আহি আছোঁ গতিকে আপুনি চাই থাকক তেৰে মেৰে বিচমে উল্টা পাল্টা খবৰ সঁচা আহিব না